guys and welcome to our channel Bindazzz Life DS. আমি আহিছো আমাৰ ঘাই ঘৰলে যোৱাবাৰ আপোনালোকক দেখুৱাইছিলো ফ্যামিলি লগত ইন্ট্ৰোডিউস কৰোৱাইছিলো কিন্তু এইবাৰ বিহু উপলক্ষে আহিছো যোৱাবাৰ আমাৰ খুৰাহত ঘৰত নাছিলে হেতু কাৰণে দেখুৱাব পৰা নাছিলো মাজু খুৰা সৰু খুৰা ভাইটিহত আৰু এইবাৰ এটো ব্লগত নিশ্চয় দেখুৱাম সব অলপ দেখুৱাম আমাৰ হেৱা কৰা তাৰ পাছত হুচৰি গুটেখিনি দেখুৱাম সৰ্বপ্ৰথমে আমাৰ স্বৰ্গীয় আইতাৰ ফটোখনত হেৱা কৰি আহক ভিডিওটো আৰম্ভ কৰো এই আমাৰ ঘৰ যোৱাবাৰ দেখুৱাইছিলো আপোনালোকক এই হোমাই আমাৰ তুলসী ভেটি এই আমাৰ গাড়ী ৰখা গ্যাৰেজ তো फ्रेंड्स बोलो कि हमार फैमिली इंट्रोडक्शन स्टार्ट करूं हमार कक्का हमार देउता मा डांगर खुरा डांगर खुरी माजु खुरा माजु खुरी सरू खुरा সৰু খুৰী আৰু এয়া আমাৰ এখেত এয়া চিনি পাইছে ন আৰু এয়া মোৰ দেৱৰ মানে এখেতৰ ভাইটি বু মোৰ সৰু জা মামু আৰু আমাৰ হাংকক বেটা আমাৰ ডাঙৰ ভন্টি ৰাণী আমাৰ ধুন ভাইটি গীত ভন্টি জান ভন্টি আৰু আমাৰ সৰু ভন্টি হুৰ আৰু এই আমাৰ সকলোৰে মৰমৰ পিংকি দিদি ফ্যামিলি ইন্ট্ৰোডাকশন টু হৈ গল এতিয়া फ्रेंड्स বলক তেন্তে বিহুৰ প্ৰিপাৰেচনৰ ফালে আগবাঢ়ো দেখিছেনে আমাৰ ঢেকি ঘৰত আমাৰ ডাঙৰ খুৰীয়ে ঢেকিত পিঠাগুৰি খুন্দিলে এই আমাৰ ডাঙৰ খুৰীয়ে ঘিলা পিঠা বনাব ললি যোৱাবাৰ ব্লগত দেখুৱাইছিলো কিন্তু এইবাৰ বেছি ভালকে ইয়াৰ ইউজটো আপোনালোকে চাব পাৰিছে হয়নে এফালে ঢেকি আছে আৰু এফালে আমাৰ চৌকা আৰু ওপৰতে ধোৱা চাং আছে এতিয়া গধূলি হৈ গল আৰু আজি হয় 13 তাৰিখ আৰু এতিয়া আমাৰ মাজু খুৰীয়ে তিল পিঠা পুৰি আছে फ्रेंड्स একচুয়ালি যোৱাকালি লাৰু নিমকি কৰ্দৈ আৰু তিল পিঠাও যোৱাকালি পুৰা হ'ল আৰু এতিয়া অলপমান পুৰিছে যোনখিনি বাকি আছিল সেইখিনি फ्रेंड्स আজি হয় 14 তাৰিখ আৰু আজি গৰু বিহু দেখিছেনে এখেতে এতিয়া মাংস কাটি আছে একচুয়ালি ডেটাই বহুত ডাঙৰ এটা নেপালী কাটিংৰ পিস এটা লৈ আহিলে খাসি মাংস তো এটো মানে এতিয়া এখেতে কাটি আছে নেপালী কাটিংটো হৈছে ওপৰ সালডখৰ থাকে হেতু এটা বেলেগ বহুত ভাল টেষ্ট দিয়ে মানে আজি ৰাতিপুৱা আমি গৰু গা ধুৱা চাবলৈ যাব নোৱাৰিলো কাৰণ আজি বহুত বেছি বৰষুণ দিছিলে সেই কাৰণে আমি মাইকী মানুহ সকল যাব নোৱাৰিলো কিন্তু আমাৰ ঘৰৰ মতা মানুহ সকলে গৈ পিনে গৰু গা ধুৱাই মাহ হালধি হানি গুটেখিনি নিয়ম ধুনিয়াকে পালন কৰিলে এয়া আমাৰ সৰু খুৰীয়ে 100 এবিধ শাক বুটলিলেই আৰু এতিয়া সকলোৱে খাবলৈ বহিলে ঘৰৰ ডাঙৰ মানুহ সকল মানে আমাৰ মতা মানুহ সকল প্ৰথমতে বহে তেওঁলোক একেলগে আজি বহি পিনে সবে ভাত খাজ খায় আৰু এয়া আমাৰ সৰু খুৰীয়ে কলপাতত পানী দি শীতল বীজ দিলেই তাৰ মানে এতিয়াৰ পৰা আমি ফেনৰ বতাহ ল'ব পাৰিম মাহতি বহাটো শুট কৰিবলৈ নহল একচুয়ালি ভন্টিহতে ৰিলস বনাই আছিল আমি তাতে ব্যস্ত হৈ গলো আমি বহিছো আজি 1 বহাগ ইংৰাজী 15 তাৰিখ আৰু আজি মানুহ বিহু এতিয়া ৰাতিপুৱা সকলোৱে গা ধুই নতুন কাপোৰ পিন্ধি প্ৰথমতে আমি হেৱা কৰিম ডাঙৰ সকলক এতিয়া সৰ্বপ্ৰথমে ককা বহে তাৰ পিছত এজন এজনকে ঘৰৰ ডাঙৰ সকল বহি যায় আৰু আমি সৰুখিনিয়ে হেৱা কৰি যাওঁ সৰু সকলে শ্ৰদ্ধাৰে ডাঙৰক হেৱা জনায় আৰু ডাঙৰে মৰমেৰে নিজৰ আশীৰ্বাদ দিয়ে আমাক সকলোকে সৰুখিনি আৰু গিফটস এক্সচেঞ্জও কৰা হয় তে দিনটো সকলোৱে ফুৰ্তি আনন্দ আৰু ব্যস্ততাৰ মাজত পাৰ কৰি এতিয়া গধূলি হ'ল আৰু আমাৰ ঘৰলে হুচৰি আহিছে আমাৰ গাঁৱৰ সৰ্বজ্যেষ্ঠজন হৈছে আমাৰ ককা আৰু সেই কাৰণে আমাৰ ঘৰত সৰ্বপ্ৰথমে হুচৰি গোৱা হয় আনন্দ উল্লাস আৰু শ্ৰদ্ধাৰে হুচৰিক আদৰণি জনোৱা হ'ল আৰু এতিয়া আমি সকলোৱে খুব ফুৰ্তি কৰিছো ইমান ভাল লাগিছে হুচৰি চাই
পিছফালে চোতালত বিৰাট ধুনীয়া হুঁচৰি গাইছে, বিৰাট ধুনীয়া লাগিছে। আমি খুব আনন্দ কৰিছোঁ আৰু সেই আনন্দতে থাকিব নোৱাৰি ভিতৰতো আমি এনেদৰে ফূৰ্তি কৰিছোঁ। আৰু এনেদৰে আনন্দ উল্লাসেৰে ভালে কুশলে আজি দিনটো পাৰ হ'ল। আৰু এয়া হ'ল শৰাই দিয়া সময়। এতিয়া ঘৰৰ সকলোৱে আশীৰ্বাদ বিচাৰি সেৱা জনাইছে। অহাকাইলৈ আমি যাম মাহঁতৰ ঘৰলৈ বিহু দেখা দিবলৈ কাৰণে। এইবাৰ আইতা ঢুকালে, সেইকাৰণে মাহঁতে সেৱা নলয়, কিন্তু তথাপি আমি যাম বিহু বুলি মাত এষাৰ দিবলৈ। আৰু আজি 16 তাৰিখ আৰু এখেত এতিয়া গাড়ীত বহি আছে। আমি এতিয়া মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছো। ৰাস্তাতে ৰখিছো অলপ, এখেত গৈছে মিঠাই আনিবলৈ কাৰণে। পিঠা লৈ আহিছো ঘৰৰ পৰা, মা আৰু খুৰীয়ে দি পঠিয়াইছে পিঠা। মানে একচুৱেলি এইবাৰ আমাৰ মাহঁতৰ ঘৰত মানে বিহু পতা নাই, আইতা ঢুকালে এইবাৰ, সেইটো কাৰণে পিঠা তেনেকৈ বনোৱা হোৱা নাই। আৰু মাত লগাবলৈ যাওঁ, লৈ যাওঁ। এখেত আহি আছে, মই গাড়ীতে বহি এতিয়া ৱেইট কৰি আছো। আৰু হাই ফ্ৰেণ্ডছ, এতিয়া আহি পালোহি আমি মাহঁতৰ ঘৰত। মই চেঞ্জো কৰি ললো, আহক এতিয়া দেখাম। দাদা ৰিমঝিম আৰু আমাৰ এখেতে বিচনাত বহি পিনে আৰামছে ৰেষ্ট লৈ আছে, কথা পাতি আছে। এইটো কি হয়? কেনেকে কৰে এইটো? এইটো কৰিলে কি হয়? ষ্ট্ৰেছ দূৰ হয়। আমাৰ ৰিমঝিমে এইটো খেলি নিজৰ ষ্ট্ৰেছ দূৰ কৰিছে। এয়া মা আৰু নবৌ পাকঘৰত লাগি আছে। তুমি পিঠা আনিছে, পিঠা খাইছো। হেপী বিহু, হেপী বিহু, সকলোৰে বিহুৰ শুভেচ্ছা থাকিল। এতিয়া খানা বনি আছে, আমি খাম আৰু খানা। বতৰটো আকৌ বেয়া কৰি আনিছে, তো তেতিয়াহ'লে এতিয়া আমি কথা পাতো, খানাটো খাই লওঁ, তাৰপিছত আকৌ ওলাই যাব লাগিব। আৰু এয়া কঁঠাল ভাজি, এয়া মাংস, খাচী মাংস আৰু পোলাও। কেনেকুৱা লাগিছে? মা ইয়াত ভাত বাঢ়ি আছে। আমাৰ ৰিমঝিমে ভাত খাবলৈ ৰেডি হৈছে। হাত ধুইছা ন? বা গুড গাৰ্ল। ৰিমিয়ে আকৌ হাত নোধোৱাকে নাখায়। বা কিমান ছেকেণ্ড হাতখন হেণ্ড ৱাছেৰে ধুব লাগে মাইনা? 20 seconds. আৰে বাহ। তেন্তে এতিয়া আমি সকলো বহো, ভাতটো খাই লওঁ। তো আজি ভাত পানী খালো, দিনটো ইয়াতে আজি স্পেণ্ড কৰিলো, চাহ খালো। এতিয়া আমি যাবলৈ ওলাইছো, আকৌ তালৈ যাওঁ, ঘৰলৈ, আমাৰ ঘাই ঘৰলৈ যাম। Bye. বাই বাই Bye. Bye, Pehi. Bye, Sumi. অ'কে ফ্ৰেণ্ডছ, তেন্তে আজিলৈ ইমানেই। যোৱাৰ আগে আগে আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু এই নতুন বছৰটো আমাৰ সকলোৰে বাবে বহুত 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 বেছি ভাল হওক, বহুত বেছি ভালকৈ যাওক। তেন্তে আকৌ নেক্সট নতুন ভিডিঅ'ত লগ পাম। বাই বাই এণ্ড টেক কেয়াৰ। Bye, bye.